ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ জন্মৰ পৰা মৃত্যুলৈকে প্ৰায় প্ৰতিটো ঘটনাতে এটা সূতা আছে। যুদ্ধক্ষেত্ৰত গীতাৰ শিক্ষাক পৃথিৱীৰ শ্ৰেষ্ঠ জ্ঞান বুলি গণ্য কৰা হয়। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। ইয়াক মেনেজমেণ্ট মাষ্টাৰ বা জগতগুৰু গিৰিধৰ বা ৰণচুৰ বুলি কওক। ভগৱান শ্ৰীকৃষ্ণৰ নাম যিমানেই আছে সিমানেই তেওঁৰ কাহিনীও আছে। যদি কোনোবাই জীৱন যাপনৰ ধৰণ নিৰ্ধাৰণ কৰিছে তেন্তে সেয়া হৈছে কৃষ্ণ। তেওঁ কৰ্মৰ দ্বাৰা ঈশ্বৰৰ ওচৰলৈ যোৱা পথ দেখুৱাইছে। জগতৰ পৰা ত্যাগ সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছিল। প্ৰমাণ কৰিলে যে কৰ্মৰ কোনো বিকল্প নাই। কৃষ্ণই কৈছে, মই প্ৰতিটো পৰিস্থিতিত আহিছোঁ, আনকি পাপ আৰু অত্যাচাৰৰ অন্ধকাৰ থাকিলেও, আনকি প্ৰেম আৰু ভক্তিৰ পোহৰ থাকিলেও। দুয়োটা পৰিস্থিতিতে মোৰ আগমন নিশ্চিত। আচলতে কৃষ্ণৰ সমগ্ৰ জীৱনটো এখন পৰিচালনাৰ কিতাপ, যিখন শ শ আৰু হাজাৰ বাৰ কোৱা আৰু শুনা গৈছে। কুৰুক্ষেত্ৰত দুই সেনাৰ মাজত থিয় হৈ অৰ্জুনক মহা উত্তেজনাৰ সময়ত কৃষ্ণই যি জ্ঞান দিছিল সেয়া পৃথিৱীৰ শ্ৰেষ্ঠ জ্ঞান। গীতাৰ জন্ম হৈছিল দুই সেনাৰ মাজত যুদ্ধক্ষেত্ৰত। জীৱনৰ উত্তম কামবোৰ অতি মানসিক চাপ আৰু হেঁচাত ঘটে। যদি আপুনি আপোনাৰ মনটোক শান্ত আৰু আপোনাৰ মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰে, তেন্তে আটাইতকৈ বেয়া পৰিস্থিতিটো আপুনি নিজৰ বাবে বহুত ভাল কিবা এটা বিচাৰি উলিয়াব পাৰিব। এই কথা কৃষ্ণই শিক্ষা দিয়ে। গীতা পঢ়াৰ আগতে যদি এই কথাটো বুজি পোৱা যায় তেন্তে গীতা পঢ়া সফল হয়। কৃষ্ণৰ জীৱন এনেবোৰ কথাৰে ভৰপূৰ। দৃষ্টিভংগীৰ প্ৰয়োজন। তেওঁৰ জীৱনটো আপোনাৰ বাবে পৌৰাণিক কাহিনীৰ এটা অংশহে হ'ব পাৰে, আৰু ই আপোনাৰ গোটেই জীৱনটো সলনি কৰিব পৰা জ্ঞানো হ'ব পাৰে। প্ৰয়োজন আমি তেওঁলোকৰ জীৱনৰ পৰা কি ল'ব বিচাৰোঁ। কৃষ্ণ কেৱল গল্পত পঢ়িব বা শুনা চৰিত্ৰ নহয়, তেওঁ চৰিত্ৰ আৰু আচৰণত মূৰ্ত দেৱতা। কৃষ্ণৰ পৰা শিকক জীৱন কেনেকৈ উন্নত কৰিব পাৰি। 10টা কথা আছে যিবোৰ বাস্তৱত ৰূপায়িত হ'লে নিশ্চিতভাৱে সফলতা আহিব। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আৰু এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।